নমস্কাৰ, মোৰ চেনেল চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজত। আৰু সদায় এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। ইতিমধ্যে AIUDFৰ বিধায়ক হাবিজ ৰফিকুল ইছলাম ইতিমধ্যে এক ভয়ংকৰ মন্তব্য প্ৰকাশ কৰিছে। মই আপোনালোকক স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। শৰাইঘাটৰ যুদ্ধৰ সেনাপতি আছিল হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য ৰফিকুল ইছলামৰ। পুনৰ জন্ম লৈ অসমৰ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। ইতিহাসে নতুনকৈ ইতিহাস সৃষ্টি কৰিব নোৱাৰি। মুখ্যমন্ত্ৰীৰ দৰে বুৰঞ্জীবিদৰ বুৰঞ্জী পঢ়াৰ প্ৰয়োজন নাই। হাতে হাতে জুৰিবলৈ কংগ্ৰেছৰ হাতে কটা হাতেদি কেনেকৈ যুঁজিব কংগ্ৰেছে? লগত কাৰোবাক লৈহে যুঁজিব পাৰিব কংগ্ৰেছে। জিতেন্দ্ৰ সিঙে ডুবাইছে অসম কংগ্ৰেছক। এই মন্তব্য ৰফিকুল ইছলামক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। কংগ্ৰেছ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব AIUDFৰ বিধায়ক হাবিজ ৰফিকুল ইছলাম এই মন্তব্য ইতিমধ্যে প্ৰকাশ কৰিছে। ইয়াৰ পিছৰ বিগ ব্ৰেকিং নিউজ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। গুৱাহাটী হাইকোৰ্টৰ যিটো অখিলৰ বিৰুদ্ধে থকা দেশদ্ৰোহীৰ গোচৰৰ শুনানি সম্পন্ন হৈছে। ইতিমধ্যে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ত NIA দাখিল কৰা গোচৰৰ শুনানি সম্পন্ন। ৰায়দান সংৰক্ষিত ৰাখিলে গুৱাহাটী উচ্চতম ন্যায়ালয়ে। NIAৰ বিশেষ আদালতে দেশদ্ৰোহিতাৰ গোচৰত দোষমুক্ত ঘোষণা কৰিছিল অখিল গগৈক। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। NIAৰ বিশেষ আদালতত ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল NIA কৰা আবেদনৰ আজি সম্পন্ন হ'ল শুনানি। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰ পিছৰ বিগ ব্ৰেকিং নিউজ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। স্ক্ৰীনত আপোনালোকে চাই থাকক। মোদী চৰকাৰৰ ফালৰ পৰা বিগ অফাৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চৰকাৰে দিব 50,000 টকাৰ লোন। জনতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষ আঁচনি। পথৰ বিক্ৰেতালৈ সুখবৰ। ব্যৱসায় কৰিবলৈ PM স্বনিধি আঁচনিৰ অধীনত 3টা কিস্তিত লোন দিব চৰকাৰে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। পথৰ বিক্ৰেতাই প্ৰথমে 20,000, পাছলৈ ল'ব পাৰিব 50,000 টকাৰ ঋণ। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ঋণৰ বাবে প্ৰয়োজন নাই কোনো গেৰাণ্টি দিয়াৰ। সময়ত ঋণ পৰিশোধ কৰিলে চৰকাৰে দিব ৰাজ সাহায্য। ঋণৰ বাবে আবেদন কৰিবলৈ মোবাইলৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। PM SBNidhi.mohua.org.in ৰ জৰিয়তে কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ আপোনাৰ লগত থাকিব লাগিব KYC নথিপত্ৰ। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। ফল মূল পাচলি বিক্ৰেতা, ধোৱা, নাপিত, পাণ দোকানীয়ে কৰিব পাৰিব আবেদন। ইয়াৰ পিছৰ বিগ ব্ৰেকিং নিউজ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱাসকলে মহিলালৈ। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মাইক্ৰ'ফাইনেন্সৰ ঋণ মহিলালৈ ডাঙৰ খবৰ। ইতিমধ্যে ৰাজ্য চৰকাৰৰ 3য় পৰ্যায়ৰ ঋণ মহিলাই ঘৰতে পাব NOC। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই বৃহৎ ঘোষণা। মাইক্ৰ'ফাইনেন্সৰ ঋণ মহিলাই ডাঙৰ খবৰ। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। 3য় পৰ্যায়ৰ ঋণ মহিলাই ঘৰতে পাব NOC। ইতিমধ্যে এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছৰ বিগ ব্ৰেকিং নিউজ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। উচ্ছেদক লৈ বাতৰি। ইতিমধ্যে এক ভয়ংকৰ তথ্য। মঙলবাৰে পুৱাৰ পৰা পাবত চলিব বুলডোজাৰ। মই আপোনালোকক স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মঙলবাৰে পুৱাৰ পৰা পাবত চলিব বুলডোজাৰ। বেদখল মুক্ত হ'ব পাব সংৰক্ষিত বনাঞ্চল 501 হেক্টৰ ভূমি। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। একেলগে পাবৰ 4টা উচ্ছেদৰ খণ্ডত চলিব অভিযান। এই মন্তব্য ইতিমধ্যে প্ৰকাশ কৰা